हेलो फ्रेंड्स तमन्नास डेली ब्लॉग चैनल तो मैं बनानी आपलोक सबके स्वागतम जानाइछु आशा करो आपलोकर भाल आपलोकर लगते मोरो भाल आरो আজি बतरটো ভাল হ'ব বুলি মনটোৰে ভাবিছিলো কিন্তু খুব বৰষুণ দিলে জাস্ট অলপমান মানে হেৰি হৈছে আৰু মানে মুকল কৰিছে হলেও আকৌ আহিব যেন এটা অনুভৱ হৈ আছে হলেও মানে আজি আলহী মানে মোৰ মা হাজবেন্ড এমাত্ৰ বজাৰত গৈছিল আৰু বজাৰৰ পৰা আহি পেলাই ইতিমধ্যে মা দেউতাও আহি পালে তেওঁলোকক ছাতা দি আজৰি হল আৰু তেওঁলোকৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে আসলতে অলপ লেটকে বজাৰত গৈছিল আৰু যেহেতু খেতি পথাৰৰ কাম চলি আছে এই কাৰণে অলপ লেট হল আৰু এতিয়া মোটামুটি 12টা 12:30 বাজিবৰে হল আৰু এতিয়া ভাত মানে বনাব আৰম্ভ কৰিছো আৰু মই দেখুৱাই আছো কি যা যোগাৰ কৰিছো আৰু আনিছে আৰু এই বৰালি মাছ ভাজি আছো হৈছে প্ৰায় আৰু ইফালে এয়া এটো সিলভাৰ নেকি সিলভাৰ মাছ বুলি কয় আৰু মা দেউতাই আনিলে গজা তাৰপিছত আম জহা চাউল কিবা কিবি এনেদৰে আনিছে আৰু মানে প্ৰস্তুতি চলাই আছো ফালে ভাজি বনাইছো কলফুল আলু এনেদৰে লেব্ৰা ভাজি এটা বনাইছো আসলতে এয়া বৰালি মাছটো খুব ফুটে মোৰ ভয় লাগে দূৰৰ পৰা দেখুৱাইছো এয়া ভাজি হৈ গ'ল অলপ বৰালি মাছটো কম আনিছে মানে আধা কেজি আনিছে আৰু ইফালে এয়া সিলভাৰ মাছটো 1 কেজি আনিছে মাছৰ এইকেইদিন খুব দাম বাঢ়িছে হলেও মানে মাংস নাখায় দেই মোৰ মা দেউতাই মাংস নাখায় সেইকাৰণে মানে মাংস আনা নাই আৰু মাছে আনিছে এতিয়া ইহঁত ল'ৰা ছোৱালীবিলাকে খেলি আছে খুব মানে উৎপাত কৰি আছে এই বজাৰ আনি থৈ দিছে আলু পটল এনেদৰে আৰু বাকী কিছুমান বস্তু আমাৰ ঘৰৰ নিকিনিলেও হৈ যায় তালে দেউতা আহি বহি আছে তালে এইয়া দেউতা আহি পালে আমাৰ ৰাস্তাত এয়া বানপানী হৈ গৈছে এখিনি পানী হৈ যায় হলো খাই পালি আমি মাত্ৰ বজাৰ পাই বহিছে আৰু ইফালে এয়া ইহঁতে পুৰা খেলি আছে এইবিলাক এইয়া এইটো মা বহি আছে মা অলপ ড্ৰেছ পাতি সলাই ল'লে আৰু হাতন বতৰ ইহঁতে বাহিৰত ওলাই যাব নোৱাৰে আৰু ইফালে ইহঁতে পানী খাই আছে এইটো মোৰ ডাঙৰ ভাগিনটো আমাৰ পানী খাই আছে আৰু ইফালে এইটো আমাৰ লুলু দাদা এইটো লুলু দাদা বেলেগৰ ৰোৱা পানী খাব ওলাইছে দেখিছানে ফ্লাক্সটো দিয়াচোন যায় ইয়াক ফ্লাক্স দিয়া মই অলপ পিছত আম কাটিম হে আম খাম তো এতিয়া মই খানা পিনা বনাই আছো চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু দেউতা মাহাত আজি প্ৰথম দেখুৱালো আপোনালোকক মানে মা দেউতাহাত আজি আহোঁতে মই ব্লগ বনালোঁ নেক্সট আগত আহিছিল যদিও মই বনোৱা হোৱা নাছিল ব্লগ আচলতে আৰু আমাৰ ৰাণীটো এইটো আজি যাব ৰাণী যাব চৰি ৰাণী আজি আমাৰ যাব মোক এৰি থৈ আইতাক ককাকে নিব আহিছে পৰীক্ষা শেষ হোৱাৰ কাৰণে হয়নে ধুনুকে থাকিবা তাত উৎপাত কৰিবা নেকি তাতে সঁচা কথা কওঁ প্ৰমিছ তাতে যদি মোক উল্টি কোনোবাই খবৰ দি আহিছে তাতে অ ৰাণী মামুই দুষ্ট কৰিছে এনেকৈ যদি কোনোবাই কয় তেতিয়াহ'লে কি হ'ব লৈ আনিম ন দুষ্ট নকৰিবা ধুনুকে থাকিবা হা দিয়া বাৰু এয়া কলফুল আলু ৰঙালাও ভাতকেৰেলা এনেদৰে এটা লেব্ৰা ভাজি বনাইছোঁ যিহেতু আমাৰ দেউতা মানে খুব চিম্পুল খানা খায় জলকীয়া নাথাকে মছলা নাথাকে সেইকাৰণে মানে সেই ভাবিয়ে বস্তুবিলাক বনাব লাগে আৰু বনাই আছোঁ মাছ হোৱাই নাই ৰ'ব ভাজিহে আছে এইবিলাক ভাজিবই আছে এইবিলাক ইমানখিনি ইহঁতে এতিয়া আম খাব আম কাটিলোঁ আমটো ভগাই দিওঁ ইহঁতক এই কোনোবাই এয়া খাইছে যে এটা বহি আছে পুৰা খাবলৈ ফিটিং হৈ তাহলে এইটো চাইকেল দাদা চাইকেল দাদা আনা বাবু ইহঁতে খালে ভগাই দিলোঁ এতিয়া বেহাৰ বৰালি মাছ বনালোঁ লেব্ৰা ভাজি দালি মাছ ফ্ৰাই আৰু পটল ভাজিটো দেউতাই খাই শেষ কৰিলে মই আধাতে উঠাই দিলোঁ বাৰু ফাইনেলি ইহঁতৰ ভাত পানী খোৱা হৈ গ'ল আৰু যাব ওলা সন্ধিয়াই হ'ল মই কাপোৰ খানি সামৰাই নাই 5:30মান বাজিল আৰু মানে বাকীখিনি আপোনালোকক দেখুৱাব নহ'ল কাৰণ মানে ব্যস্ত হৈ গ'লোঁ চ' বেগ চেগ একদম টালি টোপোলা বান্ধি লৈছে পুৰা ডাঙৰ বেগ লৈছে সেই বাইদেউ তালে এইটো গাড়ীত উঠি লৈছে মোৰ বেগটো কতে মস্ত বেগ লৈছে এতিয়া একদম তোমালোকৰ একৰ ভিতৰত বাবা ওলাল এইটো আমাৰ লুলু উঠি আহিল হৰিও উঠিল মামু কিমান দিন থাকিবা
ইমান দিন থাকিব নিদিওঁ নহয় নি বাৰ লগত কাজিয়া নকৰিবা দে নি লুলু কাজিয়া নকৰিবা না গাড়ীত নাহে দে যোৱা